ৰাতিপুৱাই পালেহি নে কৈ লোৱা এতিয়া ৰাতিপুৱা হৈ থকা নাই আৰু আমাৰ বৰ ডেকাৰ কাৰণে ৰাতি পুৱাইছেহে এই 12টা বজাত 6টা বাজিছেহে তাৰ কাৰণে গম নাপাৱ তই ইয়াৰ পৰা কিবা এটা শিকিব নোৱাৰ তই অলপ শিকিবিচোন ইয়াৰ পৰা কিবা কিবি জানেনে আপুনি মই ৰাতিপুৱা 6টাতে উঠি গৰুক দানা কাটি গৰু এৰাল দি মাৰ লগত ভাতত সহায় কৰি ভাত খাই পেলাই ওলাই আহিলো আৰু ই এতিয়ালৈকে উঠাই নাই মানে এইবোৰক কথা কৈ লাভ নাই এইবিলাক কথা নুশুনে চব কোনোবা দিনাখন তোকে কাটি পেলাই গৰুক দানা খাই দিম যা ব'লা শুনচোন জোক এটা কৰো ঠিক আছে কালি মই তোৰ হোটেলৰ পৰা চিংৰা এটা ল'লো চিংৰাটো মই ভিতৰৰ আলুখিনি খালো কিন্তু মই বাহিৰটো নাখালো কেলে নাখালো কচোন শুনিছানে নে মই বাহিৰটো কেলে নাখালো কচোন কেলে আৰে ডক্তৰে কৈছিলে বাহিৰা বস্তু খালে গেছ হয় সেইকাৰণে নাখালো মই বেয়া মানুহটো পানী ন কেলা বাল ফানি তই হৈ থাক চুপচাপ হেল্ল' হ'ব কি হ'ল এই কাইলৈ এডমিশ্যন আছে 2000 টকা এটা লাগে পইচা নাই মোৰ ওচৰত হে কিহৰ এডমিশ্যন এডমিশ্যন 2000 টকা এটা লাগে পইচাই নাই ফোনটো চা তই যেন দি দিলে হ'ব যা আজিৰ পৰা খালি ফটো জববোৰ নামাৰিবি সেই নামাৰো হ'ব দে থেংক ইউ দেই ভাই মই পিছত আহি আছো তোক মোক কাম এটা আছে কৰি আহোঁগে সন্ধিয়া আহিবি আকৌ দেই ঠিক আছে তাত যাব লাগিব আৰু শুন এই এখন নকৰিব পইচা দেই ঠিক আছে আজি কি হ'ল খোজকাঢ়ি এই নহয় আজি নগাই বাইকখন লৈ গ'ল কিবা কাম আছে হেনো তাৰ সেইকাৰণে খোজকাঢ়িয়ে ওলাই আহিলে আৰু খোজো কাঢ়িব লাগে দেচোন অকণমান চকমান কিমান বাইকত ঘূৰি ফুৰিবি হ'লেও দেচোন কেলা নগাইটোক বহুত লুটিছে বে এনেকৈ লুটিব লাগে নহয় তোৰপৰা খায়ো কেলা তোৰপৰা পিন্ধেও তোৰ ঘৰতে পৰিও থাকে সেই কেলা লুটে নেকি এই সি মোৰ বেষ্ট ফ্ৰেণ্ড হয় কিনো আৰু বেষ্ট ফ্ৰেণ্ড লগত এইবোৰ নিয়া মেলা ব'ল ক'ত যাই এইফালে যাবি নে মোকো লৈ বচোন একিলৈকে অৰ্ডাৰটো পালি দে চাৰ্টটো যে তোলে নাই পোৱা নাই ঐ ৰাস্তাত ভালকে খোজকাঢ়িবি দিল মে আতা হুঁ সমজ মে নেহি এইটো কি কৰিলি আকৌ তই যদি তই এনেকে মানে ফিল্মি ডাইলগ দি দিয় প্ৰেছাৰ পৰে ভয় থাকে एक सूट की सेंदूर की कीमत तुम क्या जानो रमेश बाबू অলপ পইচা টকা দে তেতিয়াহে ভয় খাব গভীৰ अरे मैं तुम्हारी बच्चों की माँ बनने वाला हूँ रामलाल मिले बिना ही टूट गए हाथ मिले बिना ही छूट गए की लिखे में लेख किस्मत ने बार बार रोड वकिया শুন এই ধূলি বে টকা 1000 দে না ধাৰলৈ লাগে বে নাই 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 পইচা একদিন বহুত দিগদাৰ হৈ আছে সেইটো কাৰণে ৰচোন ৰ তই মোকে নিদিয় নে চবকে নিদিয় পাৰ পইচা সেইদিনাখনতো নগাক দিছিলি তই পইচাটো তাৰ দিগদাৰ হৈছিল কাৰণে দিছিলোঁ বেয়া বুলি নহয় নহয় তই মোকতো দিব পাৰ নাই তোক এতিয়া সঁচাকৈ নথকাহেঁতেন দিলোঁ নাই বুলি কেলে নাই বুলি কৈছোঁ নাই আৰু তোৰ কি হয় পইচা ইমান হেৰি তোৰতো পইচা পাৱ ঘৰৰ পৰা বাপেৰৰ পৰা আনিয়ে থাক আৰু তাৰ কথা তোৰ লগত নিমিলাবি যা চব পইচা নাই
10 টকা এটা দে পেকেট লওঁ ক'ৰ পৰা দিব সি খুজিব লাগিব ATM-ক তাৰপিছতহে সি দিব মোকো শিকাবি না কেনেকৈ খোজ তই মৰমৰ পৰা বহুত লুটিছনে তাক তই হা তই জাননে ই বেয়া লুটে গম পাৱ নে তোৰ নিচিনা মগজ আমাৰ হ'ব লাগিছিলে হয়নে বাৰু কেলা দিবি না আমাক এই মগজটো অকণমান দিয়ে দিলি মানে তই দিয়ে দিলে বল ষ্টাৰ্ট দে আজি যোৰহাট যাব লাগিছিলে ইয়াৰ নগালে ফোন এটা কৰোঁ ফোনটো কাটি দিছে আকৌ কাটিছে কিবা কাম কৰি আছে চাগে এনেও আহি পৰিলো গাটো ধুই আহোঁগে যাওঁ বাৰে বাৰে কেলে কাটি আছে তোৰ কি হৈছে তোৰ হা ইমান দিনৰ পৰা যে মই তোক ফোন কৰি আছো তাৰ ফোন ৰিচিভ কৰিছ না তই আহিছ আমাৰ ঘৰলৈ হৈছে কি তোৰ হা একো নাই হোৱা মোৰ কি একো হোৱা নাই তোৰ হা দেউতাকো সুধিছোঁ তই একদিনো ঘৰতো কিবা বেলেগ হৈ কৰি আছ খোৱা বোৱা নাই ভালকৈ কিহৰ এক্টিং ফালিছ এইবোৰ কিবা হ'লে তই মোক কি লগৰ বুলি নাভাব নেকি হা ল'ৰা কিবা এটা হৈছে মোক ক তই হে না ফোন ৰিচিভ কৰিছ না মোৰ ওচৰলৈ আহিছ তই কি হৈছে কি তোৰ মোক ভালকৈ ক একো নাই হোৱা বুলি কৈছোঁ না তোক সেইবোৰ কথা শুনি নাথাকিবি মই যাওঁ এটা চৰ মাৰিম কি হৈছে তই কবি নে সঁচা কথা আৰে মই তোৰ তলত চলিব নোৱাৰোঁ আৰু লোকে কৈ আছে আমুক তামুক মই হেনো তোক লুটি থাকোঁ কোনে কৈছে তোক এইবোৰ কথা হে চাই মেলি চাচোন কোনে কৈছে এইবোৰ কথা তই সেই ল'ৰাটোৰ কাৰণে তই এনেকুৱাখন কৰিছ তই নাজাননে সি কেনেকুৱা হে মোকো কৈছিলে সি এইবোৰ কথা মই এইবোৰ পাত্তা নিদিওঁ মই হাঁহি উৰাই দিওঁ তই সেইটো কৰিব নোৱাৰিলে ময়ো মানুহ হয় ন মোৰো মনটো আছে মই বুজিছোঁ তই তাৰ কথাত লাগি তই এনেকুৱাখন কৰিব নালাগে ল'ৰা বল আমাৰ ঘৰলৈ বল এতিয়া বল নাই এতিয়া মই কাম বিচাৰি আছোঁ মই কাম কৰিব লাগে কাম কৰিবি বলচোন বল এতিয়া মই এতিয়া যাম নহয় মই কাম এটা কৰি আছোঁ মই পাছত গৈ আছোঁ তই এইখন স্কুটি আকৌ চলাব ল'লি এইখনৰ ব্ৰেক নাই তই জানো নাজানো আৰে কাম এটা আছে মই কৰি পেলাই নালাগে তই মুখখন লৈ যা বল নালাগে মই জল্দিছে কাম এটা আছে কৰি তই মুখখন লৈ যাবি ল'ৰা মই কৈছোঁ দে তোক আজি কাম এটা আছে মই কামটো কৰি আহোঁ তাৰপিছত কাইলৈ মই তোৰখনকে লৈ যাম এতিয়া যাওঁ কথাটো ক'লে নুশুনা ভালকৈ যাবি কিন্তু ঠিক আছে দেই আৰু তই লগালগ আমাৰ ঘৰ আহিবি মই আহি আছোঁ একদম ভালকৈ যাবি ব্ৰেক চেক নাই তই হেল্ল' অঁ হয় ওলা কি হ'ল উঠ ওলা এই মৰিলে এম্বুলেঞ্চ আহি আছে কি মৰিলে নাই মই উঠ কি ধেমালি কৰি আছ উঠ তোক কৈছিল নে বাইক নচলাবলৈ আজি উঠ না উঠচোন উঠ না তোৰ মা ৰখি আছে চা উঠ না
হেল্ল' কি গ'ল ভালে হ'ল দে